সো আজি আমাৰ ফুচকা চেলেঞ্জ আছে টেষ্ট গাৰ্ড চেনেলটোত। সো তাৰে কাৰণে উইনাৰৰ কাৰণে ৰাতিপুৱা গৈ পেলাই গিফ্ট লৈ আনিলোঁ। বিংগো মেড এংগলছ যোনে জিকে ফুচকা চেম্পিয়ন হ'ব। চকলেটটো নাপালা? অঁ নাই, চকলেট বেছি দাম হৈ যায়। গুড মৰ্ণিং। আজি আছে আমাৰ ফুচকা ইটিং চেলেঞ্জ টেষ্ট গাৰ্ড চেনেলত, আৰু সেইটোৰ কাৰণে ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ। এতিয়া মই বনাই আছোঁ চাৰ্টিফিকেট। চ' তেওঁলোকক দিবৰ কাৰণে যোনে ফুচকা ইটিং চেলেঞ্জত জিকিব, এয়া চাওক চাৰ্টিফিকেট ডিজাইন কৰি থকা হৈছে। তো এইবিলাক প্ৰিণ্ট কৰিম আমি, আৰু প্ৰিণ্ট কৰি পেলাই তেওঁলোকক যোনে যোনে জিকে তেওঁলোকক দিম। আমি সন্ধিয়া 5টা বজাত গম পাম কোনে কোনে পাৰ্টিচিপেট কৰে। বৰ্তমান এতিয়া বাজিছে 11:55। অনিৰুদ্ধ, মানস আৰু শুভই এতিয়া লাইটিঙৰ ঠিক ঠাক কৰি আছে, যোনটো জেগাত কৰিম আমি। চন্দনে ইতিমধ্যে বাকী বস্তুখিনি বনাই আছে, যোনখিনি গোলগাপ্পা চেলেঞ্জৰ কাৰণে লাগিব। আপোনালোকে চাই থাকিব চেনেলটো আমাৰ টেষ্ট গাৰ্ডছটো আৰু আমাৰ দেৱদীপ চেনেলটো। ধন্যবাদ। ছাইডখিনি কাটিব লাগিব, বাকী ঠিকে আছে। কেঁচা ধনিয়া লাগিল, কেঁচা জলকীয়া আৰু জিৰা, গোটা জিৰা, হা, তাত তেঁতলি টেঙা আৰু কি লাগিল, আৰু কি আছে তাতে দিব লগা? হেৰি মটৰটো বইল দিছা? মটৰ বইল দিম। আলু আলু বইল দিব, তাতে পিঁয়াজ লাগিব, জলকীয়াৰ গুড়ি, জলকীয়া অঁ আলুখিনিত লাগে। ক'লা নিমখ লাগিব, ক'লা নিমখ ক'ত আছে? অলপমান আছে আৰু লাগিব। ফুচকা চেলেঞ্জৰ আগতে ঘুগুনি খাই লৈ যাওক। ফুচকা ইয়াতে 670 পিচ আছে ন চন্দন? তেঁতেলীটো আনিব আছে। জিৰা গুড়া আছে নেকি? ভাজি লৈছা? হা, এইটো আছে ন? এয়া ফুচকা। পুৰা ক্ৰাঞ্চি, ঠিকে আছে। চ' আমাৰ আজি ভিডিঅ' শ্বুট আছে ফুচকা চেলেঞ্জ। ইতিমধ্যে আমি যিমান ডিক্ৰিয়েটছৰ এমপ্লয়ী আছোঁ, আমি চবকেইজন আছোঁ, সেয়া ইনক্লুডিং মি, শুভ, মানস, অনি। আৰু এতিয়া আমি কেমেৰা ছেটআপ কৰি আছোঁ, লাইটিং ছেটআপ কৰি আছোঁ। অলপ পিছতে শ্বুটিং হ'ব। ষ্টিকাৰ্ছ ৰেডি, চাৰ্টিফিকেটছ ৰেডি। চ' আমি এতিয়া চিকমিক ষ্টুডিঅ'ত আছোঁ। চিকমিক ষ্টুডিঅ'ত আমি ৰেকৰ্ডিং কৰিম। আজি খাব লাগিব। প্ৰথমে পিনটো হেৰিত লগাই লোৱা। লগাই দিয়া, তোমাকো লগাই দিওঁ। মেক্সিমাম কেইটা খাইছা? একবাৰ খাইছিলোঁ 40। ঠিক আছে দিয়া। শুভ কেইটা খাইছা? মই লাষ্ট টাইম 52 মান খাইছিলোঁ। 52। মানস? মইতো 5টাহে খাব পাৰোঁ। অনি? 15টামান পাৰি। ৰবিনে কেইটা খাইছা ফুচকা? কি খাই বনাই ফুচকাই বনাই অজিতে? ভাল হ'ব। তেতিয়া তোমালোক দুটাই যি খালা, আমি দুটাই যি খালোঁ, বা তাহাঁত দুটাই যি খালা, যোনে বেছিকৈ খাই ইয়াতে। অংকিতা কেইটা খাব পাৰিবা? মই এজ মাছ এজ আই কেন। কিবা মানে এষ্টিমেট কিমান? 100টা 100টা? ঐ ৰেকৰ্ড কৰি থৈছো 100টা। তুমি 100টা। হা, মই ফুচকা দেখোন কমি যাব। অংকিতা কেইটা? মই 40টা খাইছিলোঁ। 40টা খাইছিলা? অ'কে। 100টা মোৰ আচৰিত লাগি গৈছে। অ' ভাই 100টা? হা, 100টা তোমাৰ মানে নাই ভাইক তাৰমানে হাৰুৱা টিমত দিব লাগিব। দিয়া ঠিকে আছে দিয়া, বঢ়িয়া। এই বেছি জনে নেকি নাভাঙে অ'। এইকেইটা কি প্লাষ্টিকৰ বইল আনিছে দেখোন, টেবুল টেনিছ খেলিব পাৰিম। ঢালিলে পৰি যাব সেনেকৈ নহয়। মই ঢালি আছোঁ। পৰি যাব ভাল কৰি, সেনেকৈ নহয়। কি লাইট? কোনটো? অঁ লাইটটো, অঁ আনা দিছা? মইতো কৈছোঁৱে নজ্বলা নহয়, মই কৈছিলোঁ তক দিবৰ কাৰণে। এইটোত জ্বলা আছেনে নাই? সেইটো জলকীয়া, সেইটো ভোট জলকীয়া। এইটো আৰু এইটো মিলি হৈ যাব। এইটো জ্বলা হ'লে কেনেকৈ খাব? নহয়, মানস ফুচকাত ইমান জ্বলা নহয়, টেঙাত জ্বলা নহয়। ফুচকাত ইমান জ্বলা নহয়, তুমি যিমানে জ্বলা নিদিয়া কিয়, ফুচকাত তুমি গমেই নাপাবা। এইটো লৈ চোৱা। গম পাইছোঁ, এইটো কি পানীটো? অঁ এইটো কেনেকুৱা?
ভাল জ্বলা লাগিব অলপ জ্বলা এই হেৰি ভোট জলকীয়া অলপমান হেৰি কৰি দিয়া এই খুন্দি পেলাই লৈ আন পানীত মিক্স কৰি দিলে হ'ল তই খাবি নি এতিয়া খাই থাকিব নালাগে এতিয়া নাখাবি আৰু এতিয়া খাই নাথাকিবি মই টেষ্ট কৰি চালো না নাই দেখোন টেষ্টৰ মানুহ আহি গলি যাও কি কৈছা হিতেশ ঐ হিতেশ আহি যোৱা অঁ কি বেলেগ পিন্ধিবা নেকি আচ্ছা পিন্ধিম ভাই আছা আৰু এইফালে কোন অংকিতা নাই নেকি অঁ হেৰি ঠিকে আছেতো ইঞ্জিন আছে ঠিকে আছে দিয়া এই বংলা জ্বলাখিনি দি দে তাতে তেতিয়া হেৰি হ'ব বংলা জ্বলাখিনি দি দে পানী ক'ত আছে চন্দন আৰু অঁ পানী লাগিব সেইটো লগাই দিয়াচোন হ'লেও তুমি যদি তথাপিতো তাৰে আধাটো যাব পাৰিবা এশটা বুলি একদিন যদি খাইছিলা কি পাৰিবতো কিয় নোৱাৰিব 110টা কাৰণ যিমানটা গ্ৰুপ বাঢ়ি যাই থাকে ন নেক্সটটো বেছি কৰে তাই এতিয়া ইহঁতৰ এনেকুৱা হ'ব আমি বেছি কৰিব পাৰিম এনেকুৱা হ'ব বুজি পাইছা প্ৰথমটো সদায় কম বাঢ়ে ছেকেণ্ডটো অলপমান থাৰ্ডটো বেছি বাঢ়ে আৰু তোমাৰতো কথা এনেও ওলাব কথা কৈ খাই থাকিবা বঢ়িয়া কৰি হয়নে এ বুঢ়া বঢ়িয়া দেই বংলা জ্বলা দেখাইছে বুলি খবৰ এটা খাবা হা আৰু পিছত আৰু খাবা একো নাই কেইটা হ'ল তোমালোকৰ কেইটা খাব পাৰিছা ৰীমা কেনেকুৱা ঠিকে আছে টেঙা চেঙা কেনে চিংকু ইয়াৰ পিছত তোমালোকৰ মানে এইটো গ্ৰুপৰ পিছত তোমালোক দুটাৰ হ'ব ঠিক আছে কেইটা খাব পাৰিবা 40টা চিংকু বা ইহঁতে 81 মাৰিয়ে দিলা দেখোন বাবলু তই কেইটা খাব পাৰিবি দিয়া হ'ব দিয়া মই শ্বুটটো কৰি লওঁ আৰু হা কি হৈছে হা কি জ্বালা লাগিল হা কিহৰ জ্বালা লাগিল তো আজি আমাৰ ভিডিঅ' খতম হ'ল ফুচকা চেলেঞ্জৰ ভিডিঅ' চেজ হ'ল আজি সমাপ্ত কেইটা হৈছে এতিয়া কেনেকুৱা লাগিছে ফুচকা আৰু খাবা দীপ কেনেকুৱা লাগিল বঢ়িয়া লাগিল খাইছা তহঁতে চবে বঢ়িয়া বাই 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 বাই